হেল্ল' ফ্ৰেণ্ডছ, এতিয়া কঁঠালৰ বতৰ নহয়নে? আপোনালোকে জানেনে কঁঠালক এবিধ ছুপাৰ ফুড বুলি গণ্য কৰা হয় ডিউ টু ইটছ হাই নিউট্ৰিচনেল ভেলু। ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিনছ, মিনাৰেলছ, ফাইবাৰ্ছ আৰু এণ্টি অক্সিডেণ্ট আছে, যিয়ে আপোনাৰ ডাইজেশ্যন বঢ়াই, ছুগাৰ লেভেল কণ্ট্ৰল কৰে আৰু হাৰ্টৰ কাৰণে ভাল। আহকচোন আমি আজি একেলগে কঁঠালৰ চব্জিখনকে বনাওঁ। তাৰ বাবে আমি প্ৰথমতে কঁঠালখিনি এনেদৰে কাটি ল'লোঁ। এতিয়া কাটি ভালদৰে ধুই ল'লোঁ। তাৰপিছত আলু ল'লোঁ, এনেদৰে কাটি ল'লোঁ। পিঁয়াজ, জলকীয়া, নহৰু, আদা, তেজপাত আৰু দালচেনি, লং আৰু ইলাচি কেইটামান ল'লোঁ। লগতে ল'লোঁ জিৰা আৰু জালুক কেইটামান। আদা, নহৰু আৰু জিৰাখিনি এইদৰে পিচি ল'লোঁ। পিঁয়াজখিনি এইদৰে কাটি ল'লোঁ। কাটি পেলাই মই মিক্সিত মাৰি ল'ম। এইদৰে মিক্সিত দি ল'লোঁ। একেবাৰে ফাইন পেষ্ট নালাগে, এয়া হৈ গ'ল আমাৰ পিঁয়াজৰ পেষ্ট। এতিয়া এখন কেৰাহীত তেল দিলোঁ, মিঠাতেল দিছোঁ মই এইদৰে। তাৰপিছতে আলুখিনি দিলোঁ। আলুখিনি আমি ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। আৰু ৰঙচুৱা হৈ গ'লে এইদৰে আমি এখন প্লেটত আলুখিনি কাঢ়ি পেলাই থৈ দিম, ছাইড কৰি পেলাই। তাৰপিছতে এইখিনি তেলতে মই তেজপাত দিলোঁ, কেইটুকুৰমান পিঁয়াজ দিলোঁ। পিঁয়াজ দি অলপ সময় এনেদৰে ভাজি ল'ম। তাতে গোটা গৰম মছলাখিনি দিলোঁ, দি পেলাই অকণমান ভাজি ল'ম এইদৰে। তাৰপিছতে ইয়াতে মিক্সিত পিচি লোৱা পিঁয়াজখিনি আমি এইদৰে দি দিম। দি পেলাই অলপ সময় ভাজি ল'ব লাগিব। পিঁয়াজৰ কালাৰটো চেঞ্জ নোহোৱালৈকে আমি অলপ সময় এনেদৰে ভাজি ল'ম। এইদৰে লৰাই পেলাই ভাজিম। যেতিয়া পিঁয়াজৰ তেলটো ওলাই যাব, তেতিয়া আমি তাতে বটি লোৱা আদা, নহৰু আৰু জিৰা পেষ্টখিনি দি দিম এইদৰে। ভিডিঅ' কৰি থকাৰ সময়ত মোবাইলটোৱে মাজে মাজে ডিষ্টাৰ্ব কৰি আছিলে। তাৰপিছত অকণমান চেনি, অকণমান হালধি দিলোঁ। দি পেলাই পিঁয়াজখিনি যেতিয়ালৈকে তেল ওলাই নাযায় ভাজিম। তাৰপিছতে এইদৰে কঁঠালখিনি দি দিম। দি পেলাই অলপমান ভাজি ল'ম। এইদৰে অকণমান ভাজি ল'ম। ইয়াতে আমি আগতে ভাজি থোৱা আলুখিনি দি দিলোঁ। দি পেলাই অলপ সময় এইদৰে লৰাই থাকিম। এনেদৰে লৰাই থাকিলোঁ। তাৰপিছতে ইয়াতে অকণমান নিমখ দিম। দি পেলাই অকণমান লৰাই থাকিম। এনেদৰে লৰাই অকণমান মিট মছলাও দি দিম। আপোনালোকে বেলেগ মছলা দিওঁ বুলি ভাবিলেও দিব পাৰে, একো নাই। এনেদৰে দি পেলাই অকণমান লৰাই থাকিম। তাৰপিছতে অকণমান পানী দিম। পানী দি পেলাই অকণমান লৰাই পেলাই মই ইয়াতে অকণ ঢাকনখন মাৰি দিম এইদৰে। তাৰপিছত মই এইখিনি কুকাৰলৈ ট্ৰান্সফাৰ কৰি দিম। এইদৰে কুকাৰত মই দি ল'লোঁ। তাৰপিছত অলপ পানী দিলোঁ। পানী দি পেলাই কুকাৰৰ ঢাকনখন লগাই দিম। তাৰপিছত আমি 2টা চিটি মৰাই ল'ম কুকাৰটোৰ। এটা চিটি মাৰিলে আৰু এটা চিটি মৰাৰ পিছত কুকাৰটো নমাই দিম। তাৰপিছত ঠাণ্ডা হ'বলৈ দি সেইখিনি মই পুনৰ কেৰাহীটোত ট্ৰান্সফাৰ কৰি দিলোঁ। আপোনালোকে কুকাৰতে বনাব পাৰে। মই ভিডিঅ' কৰিবলৈ সুবিধাৰ কাৰণে কেৰাহীটোত ট্ৰান্সফাৰ কৰি দিলোঁ। 2 টুকুৰমান আলু আমি এনেদৰে ভাঙি দিম। এতিয়া মই আলু দুখন ভাঙি দিলোঁ এনেদৰে। তাৰপিছত অলপ লৰাই পেলাই মই ইয়াতে অকণমান বটি ৰখা জালুক দিলোঁ এইদৰে। পানীটো যেতিয়া অলপ কমি যাব, কমি যোৱাৰ পিছত ইয়াতে আমি ধনিয়া পাত কেইটামান দিম। সেয়ে মই মান ধনিয়া কেইটামান ছিঙি আনিলোঁ বাৰীৰ পৰা। আনি পেলাই তাতে কেইডালমান ধনিয়া কাটি দিলোঁ এইদৰে। পুনৰ এবাৰ লৰাই আমি চব্জিখন অকণমান গ্ৰেভি টাইপ হোৱালৈকে জুইৰ ওপৰত সিজিব দিম এইদৰে। এইখিনি গ্ৰেভি টাইপ হ'লে আপুনি এইখিনি নমাই থ'ব পাৰিব। এয়া ৰেডি হৈ গ'ল আমাৰ কঁঠালৰ চব্জি। এনেদৰে এদিন বনাই নিজেও খাওক আৰু আলহীকো খুৱাওকচোন। বিশ্বাস কৰক, আপোনাৰ মাছ মাংসৰ কোনো প্ৰয়োজনেই নহ'ব, ইমানেই সোৱাদ লগা হয়। ৰেচিপিটো যদি চাই ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব আৰু নতুন নতুন ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কঁঠালৰ চব্জিখন খাই কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব দেই। ধন্যবাদ।